তৃণমূল কংগ্ৰেছৰ এটাৰ পিছত আৰু এটা বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। যোৱাকালি ৰূপহী হাটৰ গেৰেকীত এক বৃহৎ সংখ্যক মহিলাই তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল। আজিও দেখা গৈছে যে নগাঁও জিলাৰ তৃণমূল কংগ্ৰেছৰ জিলা কাৰ্যালয়ত শ শ মহিলাই তৃণমূল কংগ্ৰেছত যোগদান কৰিছে। আচলতে ক'বলৈ গ'লে বাকী সকলো বিৰোধী দলৰ প্ৰতি আস্থা হেৰুৱাই মহিলাসকলে নিজে নিজে আহি তৃণমূল কংগ্ৰেছত যোগদান কৰিছেহি। মুঠৰ ওপৰত তৃণমূল কংগ্ৰেছৰ নগাঁৱত এক বৃহৎ জোৱাৰ উঠিছে। আপোনালোকে দেখিছে যোৱাকালি গেৰেকী পঞ্চায়তত অৰ্থাৎ চামগুৰি পঞ্চায়তত কালি বহু লোকে কমচে কম 1000 মহিলাই যোৱাকালি যোগদান কৰিছে। আজিও আমাৰ ইয়াতে বহুত মহিলা আছে, আপোনালোকে দেখিছে কমচে কম 2-3 শতাধিক মহিলা আজি যোগদান কৰিবৰ কাৰণে আহিছে। অনলাইন যোগদান হৈ আছে আৰু আমি ভাবোঁ এনেকৈ আমাৰ যোগদান কাৰ্যসূচীয়ে আমাৰ মমতা দিদিৰ হাত শক্তিশালী কৰিব আৰু আগন্তুক দিনত বিৰোধীৰ যিটো শক্তি, ইণ্ডিয়া এলায়েন্সৰ যিটো শক্তি সেইটো আৰু বৃদ্ধি পাব আৰু মমতা দিদিৰ হাত শক্তিশালী হ'ব। আমি তৃণমূল কংগ্ৰেছ আগন্তুক দিনত ৰাইজৰ সেৱাত যাতে আগবাঢ়িব পাৰোঁ, ৰাইজৰ সেৱা যাতে আমি কৰি যাব পাৰোঁ, তাৰে আশাৰে আমি আজি এই যিখিনি ৰাইজ ইয়াতে আহি আজি উপস্থিত হৈছে, আমাৰ পাৰ্টিত আজি জইন কৰিছে, তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ।